SCC যথেষ্ট কষ্ট কৰি আছে আৰু বিশেষকৈ দেখিছোঁ ইয়াতে বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন জিলাৰ পৰা আমাৰ ষ্টুডেণ্ট আহি আজি 5 দিনীয়া কাৰ্যসূচী প্ৰশিক্ষণ কাৰ্যসূচী তেওঁলোকে উপস্থিত আছে আৰু তেওঁলোকে নিজে প্ৰশিক্ষণ লৈছে আৰু সকলোকে এই যিটো প্ৰশিক্ষণ এই প্ৰশিক্ষণে নিশ্চয়কৈ ভৱিষ্যতে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব আৰু এই মাত্ৰ শ্ববিৰ হুছেইন ডাঙৰীয়াই উল্লেখ কৰিছে আৰু মই সেইটো আগতেই ইয়াতো তেওঁ জনাৰ আগতে যে এইবাৰ SSCৰ পৰা বিভিন্নজন ল'ৰা ছোৱালী আমাৰ যে অলপতে আমাৰ অসম চৰকাৰৰ পৰা যি ইণ্টাৰভিউ হৈ গৈছে বিশেষকৈ কনষ্টেবল তাত আমাৰ বহুকেইজন ল'ৰা ছোৱালী আমাৰ এই SCCৰ পৰাই অন্তৰ্ভুক্ত হৈছে তেওঁলোকে চাকৰি পাইছে তেওঁলোকৰ কাৰণে ডাঙৰ হাতচাপি হ'ব লাগে আৰু আশা কৰিছোঁ নিশ্চয়কৈ যে মই তোমালোকক যদি সোধোঁ যে 5 দিন সম্পূৰ্ণ হ'ল তোমালোকে নিশ্চয়কৈ ক্লাছত যি কৰি আছিলা অকল ক্লাছত পঢ়ি আছিলা তাৰ পৰা আহি এতিয়া প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকৰ মাজত এটা আত্মবিশ্বাস আহিছে নে নাই কাম কৰাৰ এটা উৎসাহ আহিছে নে নাই নিজক নিজে শক্তিমান বুলি ভাবিছে নে নাই এই যিটো ট্ৰেইনিং লোৱা যায় এই ট্ৰেইনিংটোৱে আপোনাৰ মনত আত্মবিশ্বাস কৰি দিলে যে মোৰ ভিতৰত কিবা এটা কৰিব পৰা ক্ষমতা আছে এই ক্ষমতাটো আমি কেতিয়া কিছুমান কাম নকৰিলে মোৰ নিজৰ যি ক্ষমতা সেই ক্ষমতা যিটো স্কিল এই স্কিলটো গম নাপাওঁ আৰু এই ক্ষমতাটো আমি জনাটো অত্যন্ত দৰকাৰ নিজৰ স্কিলটো জনাটো অত্যন্ত দৰকাৰ আৰু তেতিয়া ভৱিষ্যতে আমি সেই স্কিল মতে নিজক নিজে আমি ভৱিষ্যতে সংস্থাপিত কৰিব পাৰোঁ আৰু সেইটো কাৰণে এনেকুৱা ধৰণৰ যিকোনো অৰ্গেনাইজেশ্যন যেনেকৈ SCCয়ে যিখিনি কৰি আছে তেওঁলোক ধন্যবাদৰ পাত্ৰ আৰু তেওঁলোকৰ কাৰণে এটা ডাঙৰ হাতচাপৰ হ'ব লাগে ইয়াতে যোনে যোনে উপস্থিত কিয়নো মই জানো তেওঁলোকৰ নিজৰ একক প্ৰচেষ্টাত কোনো ধৰণৰ বিশেষভাৱে কোনো ধৰণৰ চৰকাৰী সাহায্য নোপোৱাকৈ আজি তেওঁলোকৰ নিজৰ একক প্ৰচেষ্টাত আজি এই সংগঠনটো 2018 চনৰ পৰা অতি শক্তিশালী কৰি লৈছে আৰু গোটেই মই নিজে খবৰ লৈছোঁ গোটেই অসমতে এই SSCৰ বিষয়ে এতিয়া সকলোৱে জানে আৰু এই SSCৰ এনেকৈ ধৰণৰ যদি কাম কৰি থাকে নিশ্চয়কৈ অনাগত দিনবিলাকত SSC এটা শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব আৰু নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই ইতিমধ্যে SSCৰ বিষয়ে মই জনাইছোঁ আৰু অৱগত কৰিছোঁ যে SSCয়ে কি কাম কৰি আছে কি তেওঁলোকে প্ৰশিক্ষণ কাৰ্যসূচী আমাৰ ল'ৰা ছোৱালী আমাৰ ভৱিষ্যতৰ যি আমাৰ সপোন যে আমি সকলোৱে লৈ এটা সপোন দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোক লৈ এটা সপোন দেখিছে যে আমাৰ অসমখনক ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম 5খন ৰাজ্য শ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত কৰা আৰু সেইটোৰ কাৰণে আমাৰ সকলোৰে কণ্ট্ৰিবিউশ্যন লাগিব আৰু প্ৰত্যেকে যেতিয়া আমি নিজক নিজে আগবঢ়াই লৈ যাব পাৰিম তেতিয়াহে আমাৰ যি সপোন যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত অসমখনক শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰা সেই সপোনত আমি বাস্তৱত ৰূপ দিব পাৰিম আৰু নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে SSCৰ দৰে এনেকুৱা ধৰণৰ সংস্থাবিলাকক যথেষ্ট গুৰুত্ব সহকাৰে লয় আৰু সেইটো কাৰণে মই আশা কৰিছোঁ অনাগত দিনবিলাকত নিশ্চয়কৈ চৰকাৰীভাৱে SSCক যিখিনি নিশ্চয়কৈ তেওঁলোকৰ যথেষ্ট সমস্যা আছে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাল পদক্ষেপ ল'ব আৰু ময়ো নিজে এজন বিধায়ক হিচাপে নিশ্চয়কৈ আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত যদিও সমষ্টিৰ ভিতৰত যিখিনি কৰিব লাগে সেইখিনি নিশ্চয় কৰিম আৰু এজ এ হ'ল SSCক কিদৰে আমাৰ চৰকাৰৰ লগত আলোচনা কৰি কিদৰে তেওঁলোকে এটা ভাল এটা প্লেটফৰ্ম দি পেলাই আগুৱাই লৈ যাব পাৰি যাতে ভৱিষ্যতে তেওঁলোকে ইয়াতকৈ ডাঙৰ স্কেলত এটা ডাঙৰ ফিল্ড লৈ তেওঁলোকে যাতে আমাৰ অসমৰ সকলো যুৱক যুৱতীক এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দি পেলাই যাতে তেওঁলোকক ভৱিষ্যতৰ তেওঁলোকক সুনাগৰিক হিচাপে গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব পাৰে সেইটো কাৰণে ময়ো যিখিনি মোৰ ফালৰ পৰা কৰিব লাগে সেইখিনি নিশ্চয়কৈ কৰিম আপোনালোকে যোনে আজি ইয়াত পাৰ্টিচিপেট কৰিছে আৰু আজি মই দেখিছোঁ যে বিভিন্ন বিভাগত আপোনালোকে পদো পাইছে তাত আপোনালোকক এৱাৰ্ডো দিয়া হ'ব আৰু কিছুমান দেখিছোঁ আমাৰ পলাশবাৰীৰ বহুকেইখন স্কুল আছে লগতে দৰং ডিষ্ট্ৰিক্ট আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ বহুবিলাকে পদক অৰ্জন কৰিছে ইতিমধ্যে আৰু যিবিলাকে পদক নাপাব
তেওঁলোকক নিৰাশ হ'ব নালাগে। পদকটো মানে তাত 2-3জনকে পদকটো দিয়া যায় যাতে কম্পিটিশ্যন বাঢ়ে। ক্লাছত ৰোল নম্বৰ 1 2 3 এই তিনিটা থাকে। এই 1 2 3 নাথাকিলে আমাৰ কম্পিটিশ্যনটো নাথাকিব। আৰু যেতিয়া মানুহে যেতিয়া হাৰে, মানুহে যেতিয়া পদক নাপায়, তেতিয়া পদক পাবৰ কাৰণে তেওঁ বেছি কষ্ট কৰে। আৰু যেতিয়া পদক পায় তেওঁ নিশ্চয় উৎসাহিত কৰে। কেতিয়াবা কিন্তু তেওঁ পদক পালে অলপমান ঢিলা হৈ যায়। আৰু সেইটো কাৰণে যিবিলাকে পদক নাপাব তেওঁলোকৰ নিৰাশ হ'ব নালাগে। নিশ্চয়কৈ তেওঁলোকে অনাগত দিনত পাব। আৰু মুঠতে পদকটো ডাঙৰ কথা নহয়। ইয়াত আহি যে আপোনালোকে অনুশীলন কৰিছে, প্ৰশিক্ষণ লৈছে, সেইটো আপোনালোকৰ কাৰণে এটা ডাঙৰ আপোনালোকৰ কাৰণে ডাঙৰ কথা। কিয়নো আপোনালোকে যথেষ্ট জ্ঞান আহৰণ কৰি আৰু যিখিনি আজিকালি প্ৰেক্টিকেলি সকলোতে লাগে, মানুহৰ ডে টু ডে লাইফত চলিব লাগিলেও এইখিনি কথা অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আৰু সেইটো কাৰণে যিখিনি বিভাগৰ ইয়াতে প্ৰশিক্ষণ দি আছে প্ৰত্যেকটা অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আপোনালোকক ভৱিষ্যতে সেইখিনিয়ে নিশ্চয়কৈ সহায় কৰিব। আৰু অনাগত দিনবিলাকত SSCয়ে যি আৰু বৃহৎ ভিত্তিত যি আমাৰ আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিব, তাত আপোনালোকে আকৌ পাৰ্টিচিপেট কৰিব তাৰে আশা কৰিছোঁ। আপোনালোকে আটাইৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু লগতে SSCৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই চমু বক্তব্য সামৰণি মাৰিছোঁ।